নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল AM অসমলৈ। বন্ধুসকল, আগন্তুক যি আমাৰ ADRৰ আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ যি ভেকেঞ্চি ওলাব, তাত আহিবলগীয়া কেইটামান গ্ৰেড 3 গ্ৰেড 4ৰ পোষ্টৰ বাবে কেইটামান আমি সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ কথা আলোচনা কৰিম। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, কোন বছৰত অসমত অনুষ্ঠিত হৈছিলে ৰাষ্ট্ৰীয় খেল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2007 চন। তাৰ পিছৰ প্ৰশ্নটো হ'ল, গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত? গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন আমাৰ যোৰহাট জিলাত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিলে কোন চনত স্থাপন কৰা হৈছিলে সুধিছে, আৰু এইটো 1970 চনত স্থাপন কৰা হৈছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অসমৰ মানচেষ্টাৰ চহৰ বুলি কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুৱালকুছিক অসমৰ মানচেষ্টাৰ চহৰ বুলি জনা যায়। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ উদ্যোগটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেপেটকটা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন কোনখন ঠাইত অৱস্থিত? আৰু এই শুকান মাছৰ আটাইতকৈ ডাঙৰ বজাৰখন আমাৰ জাগিৰোডত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, কোন বছৰত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিলে? আৰু ইয়াৰ প্ৰথম উপাচাৰ্য আছিলে কৃষ্ণকান্ত সন্দিকৈ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমানটা? আৰু সংসদীয় সমষ্টিৰ সংখ্যা হ'ল 14টা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, শিলভদ্ৰ কোন অসমীয়া লেখকৰ কলম নাম আছিল? শিলভদ্ৰ নামেৰে কাৰ শব্দ নাম আছিল হ'ব লাগিছিলে এইটো। শিলভদ্ৰ হ'ল কাৰ শব্দ নাম সুধিছে এইটো। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেৱতী মোহন দত্ত চৌধুৰী, তেখেতৰ ছদ্ম নামটো হ'ল শিলভদ্ৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, নামঘোষা কোনে লিখিছিলে সুধিছে, নামঘোষা লিখিছিলে মাধৱদেৱে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, হালধীয়া চৰায়ে বাওধান খায় বছৰৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কেতিয়া লাভ কৰিছিলে? কোন বছৰত লাভ কৰিছে সেইটো সুধিছে, হালধীয়া চৰায়ে বাওধান খায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1988 চনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখনৰ পৰিচালনা কোনে কৰিছিলে? আৰু এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিলে জাহ্নু বৰুৱাই। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে? ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2.39% অসমে সামৰি লৈছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিলে? শংকৰদেৱে বৰগীত লিখিবলৈ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান আছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 72.19%। তাৰ পিছৰ প্ৰশ্নটো হ'ল, পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিলে? আৰু এই পথৰুঘাটৰ বিদ্ৰোহ হৈছিলে 1894 চনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তৰুণৰাম ফুকন। তাৰ পিছৰ প্ৰশ্নটো হ'ল, টেৰাকোটা উদ্যোগ কোন ঠাইত অৱস্থিত? টেৰাকোটা উদ্যোগ কোন ঠাইত অৱস্থিত? টেৰাকোটা উদ্যোগ অৱস্থিত আমাৰ ধুবুৰী জিলাত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিলে 1228 খ্ৰীষ্টাব্দত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, শিৱদৌল কোনে নিৰ্মাণ কৰিছিলে? বা কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিলে? আৰু শুদ্ধ উত্তৰটো হ'ব শিৱসিংহ। ক্ষমতা প্ৰয়োগ কৰি অসম লোকসেৱা আয়োগৰ নিয়মাৱলী জাৰি কৰা হৈছে কোন চনত? ক্ষমতা প্ৰয়োগ কৰি অসম লোকসেৱা আয়োগৰ নিয়মাৱলী জাৰি কৰা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1951 চনত। অসমৰ প্ৰথমখন ষ্টেডিয়াম কেতিয়া নিৰ্মাণ কৰা হৈছিলে আৰু ক'ত নিৰ্মাণ কৰা হৈছিলে? ইয়াত শুদ্ধ উত্তৰটো হ'ব যোৰহাটত নিৰ্মাণ কৰা হৈছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, শদিয়াখোৱা গোহাঁই কোন আছিলে? শদিয়াখোৱা গোহাঁই বুলি কাক কোৱা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নবল কামাণ্ডাৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, প্ৰাচ্য শাসনাৱলী সম্পাদনা কোনে কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ মহেশ্বৰ নেওগ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভগাৰজা কাৰ ডাক নাম? ভগাৰজা কাৰ নিকনেম মানে ছদ্মনাম হয়? ভগাৰজা চুৰামফাৰ ছদ্মনাম। তাৰ পিছৰ প্ৰশ্নটো হ'ল, মৃত্যুবাহিনী কোনে গঠন কৰিছিলে? মৃত্যুবাহিনী কোনে গঠন কৰিছিলে সুধিছে, মৃত্যুবাহিনী গঠন কৰিছিলে পুষ্পলতা দাসে গঠন কৰিছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, কোনজন ৰজাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে? কোনজন ৰজাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰমত্ত সিংহ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিলে? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিলে? 1921 চনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন আছিলে? আৰু এই শুদ্ধ উত্তৰটো হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা। গতিকে বন্ধুসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা ইয়াত প্ৰশ্নত ভুল হোৱা দেখিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। গতিকে আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।